হৈ যাব আৰু মোৰ ফ্ৰেণ্ডবিলাক আহালেতো হৈ যাবগৈ লাগে চববিলাক কমপ্লিট বাকী মোকো কিন্তু খুব ধুনীয়া লাগিছে আজি যিমান আহিব চবতকৈ মোকেই ধুনীয়া লাগিব বাহ আমাৰ মইনাকচোন বৰ ধুনীয়া লাগিছে গুণগুণনো কি ধুনীয়া মোৰ মইনা বেছি ধুনীয়া থুথু আমাৰ মইনা মোক নালাগিলে হয় আৰু পাই মা মোৰ কেকটো ক'ত আছে কেক কিলে ফ্ৰেণ্ডবিলাক আহি পাবহিচোন কেকটো আনি ইয়াত সজাবহি লাগিছিলে আকৌ কেক আনিলানে নাই মইনা তই যে কি কথাবিলাক কওঁ আৰু দেই সেই তোৰ বাৰ্থডে পাইছে বাৰ্থডে নবা কেক নানিম নে আৰু মইনা তোক কিন্তু বৰ ধুনীয়া লাগিছে দেই আৰু ড্ৰেছটো উঠাইছে একদম ধুনীয়া লাগিছে গুণগুণ কি ধুনীয়া তই গুণগুণতকৈ বেছি ধুনীয়া গম পাইছনে নাই তই যে পাত্তাই নিদিবি তাহাঁতক গম পাইছ বহুত ধুনীয়া লাগিছে তোক মইতো আগৰ পৰাই ধুনীয়া পিছে কেক মানে কি কেক আনিলা বাৰ্বি কেক হয়নে নহয় আকৌ বাৰ্বি কেকে আনিছোঁ তই টেনশ্যন নলবি এতিয়া ইয়াত আনি সজাই দিমি আৰু তাৰপিছত তোৰ ফ্ৰেণ্ড আহিব কেক কাটিবি তাৰপিছতে আৰু কি কৰিব লাগে তই কৰিবি আৰু চিনচনি তোকচোন আজি বৰ ধুনীয়া লাগিছে তোৰ ফ্ৰকটোৰ সৈতেচোন বৰ মৰম লাগিছে তই এনেকুৱা কাপোৰবিলাক পিন্ধিবি বুজিছ তোৰ এনেকুৱা কাপোৰবিলাক একদম বহুত ধুনীয়া লাগে হয় নেকি থেংক ইউ পিছে এনেকুৱা ড্ৰেছ পিন্ধিবলৈ মোৰ দেউতাই আকৌ ইমান পইচা নাই নহয় দেউতাই ক'ৰপৰা দিবনো ইমান পইচাৰে মোক এনেকুৱা ড্ৰেছ এইবিলাক ড্ৰেছত বহুত দাম নহয় আৰু এইটো ফ্ৰকটো মোৰ নহয় এইটো গুণগুণে ভাগৰ হেৰিয়ৰ বাৰ্থডেলৈ চাবৰ কাৰণে গুণগুণে মোক দিছে হয় নেকি হওক দে হ'লেই হ'ল আৰু পিন্ধিবলৈ পিছে ড্ৰেছটো কিন্তু তোক বহুত ধুনীয়া লাগিছে সেইকাৰণে কৈছোঁ আৰু ধুনীয়া লাগিছে বুলি আৰু গুণগুণজনীও চাচোন ইমান ভাল তাই ইমান দামী ধুনীয়া ড্ৰেছটো তোক পিন্ধিবলৈ দিছে যে আকৌ হয়নে বাৰু গুণগুণ আকৌ সঁচাকৈ বৰ ভাল ছোৱালী দেই চিনচিনি মুনিকণ তোমালোক কেতিয়াবাতে পালাহি নেকি আৰু চিনচিনি চাওঁ তোমাকচোন বৰ ধুনীয়া লাগিছে আজি নাই নাই আমি পাইছোঁহে তোমাৰ কথাকে পাতি আছিলোঁ ধুনীয়া মানে তোমাৰ কাৰণেহে ধুনীয়া লাগিছে মানে তোমাৰ ফ্ৰকটো ধুনীয়া আছে সেইকাৰণে মোক ভাল লাগিছে চাগে আৰু এনেনো আৰু মোক ইমান ভাল লাগিবনে মুনিকণে কৈছে ধুনীয়া লাগিছে বুলি আমি তোমাৰ কথাকে পাতি আছিলোঁ গুণগুণ সঁচাকৈ কিন্তু তুমি বৰ ভাল ছোৱালী দেই আজি চিনচিনি কিন্তু সঁচাকৈ বৰ ধুনীয়া লাগিছে নাই নাই চিনচিনি ফ্ৰকটোৰ কাৰণে নহয় তুমিতো এনেও ধুনীয়া তাতে মানে আজি তোমাক আৰু ধুনীয়া লাগিছে আৰু কাপোৰো কি আমি মিলাই মিলি পিন্ধিলে হ'ল আৰু হয় নহয় কেতিয়াবা তুমি মোৰ কাপোৰকে পিন্ধিবা মইতো বেয়া নাপাওঁ হয়তো মিলাই মিলি পিন্ধিলে হ'ল আমাৰ কিন্তু ল'ৰাবিলাকৰ এইবিলাক নাই আকৌ দেই আমাৰো কিবা এটা হ'লেই হ'ল আৰু আমি ইমান ড্ৰেছবিলাকত আৰু মই নাথাকোঁ আৰু তোমালোকৰ ছোৱালীবিলাকৰহে এই বোলে এইটোলে এইটো পিন্ধি গ'লোঁ ইটোলে সেইটো পিন্ধি গ'লোঁ সেইবিলাক আকৌ তোমালোকৰহে এটা কাপোৰ আকৌ তোমালোকে আকৌ চবতে পিন্ধি যাবলৈও লাজ কৰা আমাৰ আৰু সেইবিলাক নাই আৰু চিনচিনি তোৰ কিন্তু আজিৰ পৰা চিন্তা নাই আৰু দেই গুণগুণ যেতিয়ালৈকে তোৰ লগত আছে তই বিন্দাছ থাকিব পাৰিবি গুণগুণ তুমিও চিনচিনিৰ লগত কিন্তু সদায় এনেদৰে থাকিবা দেই হয় দিয়া গুণগুণ আজি কিন্তু মই অকল তোমাৰ কাৰণেহে বাৰ্থডেলৈ যাবলৈ ওলাইছোঁ আকৌ দেই নহ'লেতো মোৰ বাৰ্থডেলৈ যাবলৈ একদমেই মন নাই তুমিতো গম পোৱাই আৰু হ'ব দিয়া চিনচিনি একো নাই তুমি ওলোৱাৰ কাৰণে মোৰ ভাল লাগিছে ব'লা আমি এতিয়া গৈ থাকোঁ নহ'লে আকৌ লেট হৈ যাব নহয় ব'লা ব'লা গুণগুণ এই কেক খানাটো কি খুৱাইছে গম পোৱা নেকি মুনিকণো তই যে আৰু খোৱাৰ বাদে আৰু বেলেগ একো ভাবিবই নোৱাৰ নেকি আমি ঘাইজনী বুঢ়ী মাৰ ঘৰতে বাৰ্থডে খাবলৈ ওলাইছোঁ বৰকে এনেকৈ কৈ নাথাকিবি যেতিয়া মানুহৰ আগত লাজটো দি দিব নহয় তেতিয়া গম পাবি আকৌ অকল খাওঁ খাওঁই কৰি নাথাকিবি কিন্তু মানে অকল তই যে খাওঁ খাওঁ কৰি থাক আৰু দেই বুঢ়ী মায়ে লাজ দিব কি কথা ক'বলৈ আহিছ তাই চোন মাতিছে সেইদিনা নিছোঁ তাই চৰি কৰি গৈছে আৰু খাবলৈ মাতিছে কিবা খানাই আৰু হাই লাবণ্য হাই ঈশানী পালাহি তোমালোক আণ্টি আহিলে আহিলোঁ লাবণ্য হেপী বাৰ্থডে লাবণ্য থেংক ইউ আণ্টি থেংক ইউ শানী মা এয়া মোৰ ফ্ৰেণ্ড শানী হয় আৰু শানী এয়া মোৰ মা হয় নেকি পিছে লাবণ্য তোমাক কিন্তু আজি বৰ ধুনীয়া লাগিছে আৰু হেৰি নহয় তোমাৰ বাৰ্থডে কেক নাই না নেকি আনিছোঁ চাৰি কেক আকৌ কিয় নানিম বাৰ্থডে পাতিছোঁ যেতিয়া কেকটো আনিবই লাগিব ডাঙৰ কেক আনিছোঁ ডাঙৰ বাৰ্বি কেক আনিছোঁ মা তোমাক কেকৰ কথা কৈছিলোঁ নে নাই বাৰু মই এতিয়া ফ্ৰেণ্ড আহিছে মই লাজ পাইছোঁ নে নাই কেকৰ কথা দেখা নাই কেনেকৈ সুধিব লগা হৈছে তুমি আনাগৈ যোৱা সোনকালে নহ'লে গুণগুণহঁত আহিলেচোন আৰু লাজ পাম আজি মানে বাৰ্থডে দিনাখন মোক লাজ দিবলৈ মন গৈছে নেকি যোৱা সোনকালে আনাগৈ মাজনী সেইটোনো আকৌ কি লাজ পাব লগা কথা কেকটোতো আনি আমি থৈ দিছোঁহি এতিয়া কোনো অহা নাই কাৰণেহে এতিয়া আৰু চাৰি আমাৰ মইনাৰ কাৰণে ডাঙৰ বাৰ্বি কেক আনিছোঁ তোমালোকে চবেই দেখিবা নহয় একদম আচৰিত হৈ যাবা আহিবই ৰ'বা তোমাৰ কেক বাৰ্বি কেক নহয় আৰু তুমিতো কৈছিলা তোমাৰ কাৰণে ডাঙৰ বাৰ্বি কেক আনি থৈছে
এইটোচোন বাৰ্বি কেক নহয়। চাৰি একচুৱেলি কি জানা, বাৰ্বি কেকটো মানে আৰু ফ্ৰেণ্ড আহিব লগা আছে নে নাই সেইকাৰণে ওলোৱা নাই। আনিব ৰ'বা, সেইটো ভিতৰতে আছে। মোৰ মানে আৰু ফ্ৰেণ্ড আহিব লগা আছে যে সেইকাৰণে এইটো ভিতৰতে থৈ দিছে। এইটো বৰ্তমান ইয়াত এনেই মানে সজাবৰ কাৰণে আনি থৈছে। মা, তোমালোকৰ মানে সঁচাকৈ মোৰ লাজ পাবলৈ মন গ'ল নেকি? এইটোতো বাৰ্বি কেক নহয়। এইবোৰ কি কেক আনিলা তোমালোকে? মই একো গম নাপাওঁ। মোক এতিয়া বাৰ্বি কেক আনি দিয়া। মাজনী, কেকচোন হ'লেই হয়, আকৌনো বাৰ্বি কেক বুলিনো কি আছে? যিকোনো এটা হ'লেই হ'ল আৰু। কি কথা কৈছা হে মা? তুমি যে নিজে এতিয়া চানিৰ আগত কৈছিলা ডাঙৰ বাৰ্বি কেক আনি থৈছোঁ বুলি, আৰু মোকো কৈছিলাচোন বাৰ্বি কেক আনি থোৱা আছিলে বুলি। এতিয়া আকৌ কি কথা কৈছা? তুমি মানে সঁচাকৈ চিনিয়ে নোপোৱা নেকি? হে, এতিয়া মই কি ক'ম? মই মানে লাজ পাম নেকি? মই গম নাপাওঁ। এতিয়া মোক বাৰ্বি কেক আনি দিব লাগিব। তুমি কি কৰা কৰা, মই নাজানো। লাবণ্য, কোন তোমালোক পালাহি আৰু চুনচুনি নাই অহা নেকি? আহিছে চুনচুনিহঁত পাবহি, আমি একেলগে আহিছোঁ। তাহাঁতৰ পাবহি আৰু ৰ'বা, চুনচুনি মুনিকণ দুইটাই আহিছে। মা, দেখিছা নহয়, যাক আজি লাজ দিম বুলি ভাবিছিলোঁ তাহাঁতৰ আগত এতিয়া মইহে লাজ পাম যে দেখিছোঁ। তুমি কি কৰি আছা? সোনকালে আনিব কৈছোঁ নে নাই? চব পাবহিচোন এতিয়া, মানে পালেহি। এই চুনচুনি আৰু মুনিকণো পালেহি। কি সোনকালে কৰা আকৌ কিবা এটা। এই লোকক লাজ দিম বুলি ভাবিছোঁ, এতিয়া মইহে লাজ পামগৈ। মাজনী, হেপী বাৰ্থডে। এইটো লোৱা তোমাৰ বাৰ্বি কেক। থেংক ইউ পাপা, থেংক ইউ। চানি, এইটো চা মোৰ বাৰ্বি কেক, মোৰ ডাঙৰ বাৰ্বি কেকটো। তুমি ভাবিছিলা চাগে মই মিছাই কৈছিলোঁ। আচলতে কি জানা, ফুটনি মৰা স্বভাৱ যে মোৰ একদমেই নাই। আচলতে ছাৰপ্ৰাইজ আছিলে এইটো, গম পাইছা? নাই লাবণ্য, তুমি মোক ভুল বুজিছা। মই তুমি ভবাৰ দৰে একদমেই ভবা নাই। অ'কে, মইতো তোমালোকৰ মনৰ কথা একদম বুজি পাওঁ। কোনে কি কথা কয় মই সেইটো গম পাওঁ। চুনচুনি মুনিকণ, তোমালোক আহিলা? আহিলোঁ আৰু তুমি যেনেকৈ জোৰ কৰি মাতি পঠিয়ালা, নোৱাৰিলোঁ আৰু সেইটো কাৰণে আহিলোঁ। ভালেই কৰিলা আহিলা, নহা হ'লে যে তোমালোকক বহুত বেয়া পালোঁ হয়। মা, তুমি মোক বেয়া নাপাবা। একচুৱেলি মই গম পোৱা নাছিলোঁ তোমালোকে যে মোক ছাৰপ্ৰাইজ দিবা কাৰণে মোৰ অনা নাছিলা কেকটো। তাৰ কাৰণে কিন্তু মোক বেয়া নাপাবা আকৌ হা। আৰু মা, এয়া মোৰ লগৰ, মানে এয়া চুনচুনি আৰু এয়া মুনিকণ। তোমালোকক যে মই কৈ আছিলোঁ তাহাঁতি, আৰু এয়া গুণগুণ। চানি, তোৰ কিন্তু লগৰ এই লাবণ্য আৰু ছোৱালীজনী বৰ ঠিক নহয় যেন লাগিছে দেই। তাই মানে কাক কেনেকৈ কথা ক'ব লাগে একদমেই নাজানে। দেখিছ নহয় মাকক তাইক কেনেকৈ কথা কৈছে। মই কিন্তু তাইৰ স্বভাৱটো একদম ভালে খা নাই দেই। আৰু তই যে তাইৰ লগত বৰ হলি গলি কৰি নাথাকিবি আকৌ। হ'ব দিয়া মা, মইতো বেছিকৈ হলি গলি কাৰো লগতে নকৰোঁ। নাই মাজনী, তুমি তেনেকৈ নক'বা। মইতো গম পাইছিলোঁ তোমাৰ যে খং উঠিব, সেইকাৰণে মই তোমাক একো কোৱা নাই। একো নাই দিয়া, তুমি এনজয় কৰা। হেপী বাৰ্থডে লাবণ্য। থেংক ইউ। মাজনী, তোমাৰ সকলো ফ্ৰেণ্ড অহা হৈ গ'ল নহয়, এতিয়া কেক কাটিব পাৰা আৰু। মই তাকে কম ভাবিছিলোঁ। লাবণ্য, কেক কাটা আৰু এতিয়া, নহ'লে আকৌ বহুত লেট হৈ যাব নহয়। ঠিক আছে, মই কেক কাটো এতিয়া। মাজনী, কেক কটাৰ আগতে কি কৰে জানা নহয়? তোমাৰ যদি কিবা উইচ কৰিব লগা আছে, কেক কটাৰ আগতে কৰিবা। হ'ব মা। হে ভগৱান, মোক সকলোকে তুমি সদায় ধুনীয়া কৰি ৰাখিবা, যাতে মোতকৈ ধুনীয়া আৰু কোনো নহয়। মা, মই মনতে আৰু কিবা এটা ভাবিলোঁ, এতিয়া কেক কাটিব পাৰি। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে লাবণ্য, এইটো তোমাৰ কাৰণে গিফ্ট আনিছিলোঁ, লোৱা। এগেইন হেপী বাৰ্থডে। থেংকছ আণ্টি। লাবণ্য, এইটো মোৰ ফালৰ পৰা। থেংকছ গুণগুণ। পিছে মুনুকণ আৰু চুনচুনি, তোমালোকে একো নানিলা নেকি মোলে? লাবণ্য, মুনুকণ, চুনচুনি আৰু আমি তিনিটাই মিলি তোমাক এইটো গিফ্ট কৰিছোঁ। গুণগুণ, মইতো তোমাক সোধা নাই। মই গম পাওঁ এইটো চুনচুনি আৰু মুনিকণে মোলে একো গিফ্ট নাই অনা। তুমি মিছাতে তাহাঁতি লাজ পায় বুলি তুমি মিছাতে তেনেকৈ কৈ দিছা। কিন্তু আমাৰ এইফালে কি জানা, বাৰ্থডে খাবলৈ আহিলে চবেই গিফ্ট লৈ আহে। চুনচুনি আৰু মুনিকণ, তোমালোকক কিন্তু মই বিৰাট বেয়া পাইছোঁ দেই। তোমালোকে কিন্তু মোলে গিফ্টটো আনিব লাগিছিলে। সুদা মুখেনো বাৰু মানুহে বাৰ্থডে খাবলৈ আহে নেকি? চুনচুনি, আমাৰ এইফালে কিন্তু সুদা মুখে কোনেও বাৰ্থডে খাবলৈ নাহে। দৰকাৰ বাৰ্থডেলৈকে নাহে, গম পোৱা নে? কিন্তু খালী হাতে কেতিয়াও নাহে। এইটো নিয়মেই আৰু দিয়াচোন, বাৰ্থডে খাবলৈ আহিলে গিফ্ট দিয়াটো। তোমালোকে হ'ব আৰু দিয়া, নানিলা যেতিয়া আৰু একো নাই আৰু। হেৰা, তাহাঁতি সৰু ল'ৰা ছোৱালীহে, তোমালোকে তেনেকৈ কিয় কৈছা? আৰু মাজনী তেনেকৈ ক'ব নাপায় নহয়। চুনচুনি মুনিকণ, তোমালোকে মন বেয়া নকৰিবা। বাৰ্থডেলৈ গিফ্ট অনাটো ডাঙৰ কথা নহয়। তোমালোক যে আহিছা সেয়াই বহুত। গিফ্টনো কি? গিফ্টৰ লগতো কোনো কথা নাই। গিফ্টততো মৰম নাথাকে। তোমালোক যে আমাৰ মাজনী বাৰ্থডেলৈ আহিলা, তাৰ কাৰণে তোমালোকক ধন্যবাদ।
লাবণ্য, তোমাৰ দেউতাই ঠিকেই কৈছে। গিফ্টনো কি বস্তু? মানুহৰ মৰম চেনেহে আচল কথা। যদি মৰম চেনেহেই নাথাকে গিফ্টনো কি হ'ব? গিফ্টটো সাধাৰণ বস্তু, গম পাইছা লাবণ্য? আৰু তেনেকৈ ক'ব নাপায় নহয়। তোমাৰ লগৰহে, তাহাঁতি যে তোমাৰ বাৰ্থডেলৈ আহিছে, তুমি যে মাতিছা তাহাঁতি যে আহিছে, সেয়াই বহুত, গম পাইছা? এই যে আণ্টিজনী আৰু এই পাপা, কি দৰকাৰ বাৰু তাহাঁতক লগ ল'বলৈ? আণ্টি, সেইটো কথা নহয়। কি জানে, এইটো মানে বাৰ্থডেলৈ আহিলে গিফ্ট অনাটো এটা নিয়মেই হয় আৰু দিয়কচোন। আমিও মানে বাৰ্থডে খাবলৈ গ'লে, লোকৰ বাৰ্থডে খাবলৈ গ'লে কেতিয়াও খালী হাতে নাযাওঁ। নিজৰ লগৰ ছোৱালীয়ে হওক বা বেলেগেই হওক, আমি কিন্তু কেতিয়াও খালী হাতে খাবলৈ নাযাওঁ। যিমানেই নহওক আৰু দিয়কচোন, লাজৰ কথা এটা আছে নহয়। মানুহৰ মান সন্মানহে মেইন, গম পাইছে? গিফ্টৰ আপুনি ঠিকেই কৈছে, গিফ্টটো ডাঙৰ কথা নহয়, কিন্তু মানুহৰ মান সন্মানটো মেইন নহয়। যিমানেই নহওক আৰু খালী হাতে গ'লে আকৌ ভাবিব একো এটা নানিলে, সুদামুখি খাই গ'ল। তেতিয়া আকৌ কেনেকুৱা লাগিব? সেইকাৰণেহে কৈছোঁ কিবা শুনচোন, হ'ব আৰু দিয়া আনানিলা যেতিয়া, কিন্তু অনা হ'লে মই ভাল পালোঁ হয়। মাজনী, একদম মনে মনে থাকা। কি কথা কৈছা তুমি? গিফ্টৰ লগত মান সন্মানৰ ক'ৰ পৰা কথা আহিলে? আগৰ দিনত কিন্তু আমাৰ এইবিলাক নাছিলে দেই। এইবিলাক আজিকালি দিনৰহে ফেশ্বন, বাৰ্থডেলৈ গ'লে গিফ্ট নিয়াটো, গম পাইছা? আগতে আমি মিলি জুলি সকলোৱে খানা এটা খাইছিলোঁ। আজিকালিহে এইবিলাক হ'ল। তুমি এতিয়াই তাহাঁতক চৰি কোৱা। মই কিন্তু তোমাৰ কাৰণে আজি বিৰাট লাজ পাইছোঁ, হ'লে বেয়া পাইছোঁ তোমাক। চৰি লাবণ্য, তোমাৰ কাৰণে আমি গিফ্ট আনিব নোৱাৰিলোঁ। সঁচা কথাটো কি জানা, মই তোমাৰ বাৰ্থডেলৈ নাহোঁ বুলিয়ে কৈছিলোঁ। মোক গুণগুণে জোৰ কৰিলে কাৰণে আহিছিলোঁ, আৰু সেইদিনাখনি তুমি যে তেনেকৈ আমাক মাতি থৈ আহিছিলা, সেইকাৰণেহে আহিছিলোঁ। আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। তোমাৰ কাৰণে মই দামী গিফ্ট আনিবৰ কাৰণে সেইকাৰণে আনিব নোৱাৰিলোঁ। বেয়া নাপাবা মোক। লাবণ্য, তুমি যে এনেকৈ ক'বা আমি একদমেই ভবা নাছিলোঁ, গম পোৱা নে? আমি আচলতে তোমাক আমাৰ ফ্ৰেণ্ড ভাবি লৈছিলোঁ, আৰু সেইদিনাখনি তুমি যেনেকৈ মাতিছিলা আমি ভাবিছিলোঁ এতিয়াৰ পৰা আমি বন্ধু হ'ব পাৰিম, আমাৰ মাজত একো বেয়া ভাৱ নাথাকিব। কিন্তু তুমি আজি সঁচাকৈ আমাক মানুহবোৰৰ আগত বহুত লাজ দিলা, বহুত বেয়া পাইছোঁ তোমাক। শুনচোনি, আমি যাওঁগৈ বলি ইয়াৰ পৰা। তোমালোকে বেয়াই পাইছা নেকি? বেয়া নাপাবা, মাজনী আৰু সঁচা কথাতে কৈছে আৰু দিয়াচোন। তাই সৰু ছোৱালী নহয় জানো? তাই আৰু ভাবিছিলে তোমালোকে তাইৰ লগৰ হিচাপত আৰু তাইলৈ কিবা এটা আনিবা। তোমালোকে ননা দেখিছে কি তাইৰ মনটো বেয়া লাগিছে, সেইকাৰণে তাই তেনেকৈ কৈছে। তোমালোকে বেয়া নাপাবা। মনুকন, ৰ'বা আকৌ, তোমালোকে খানাটো খাই যাবা, অলপ পাছতকৈ যাবা দেই। আৰে আণ্টি, আমি ইমান খাবলৈ নোপোৱা নহয় আৰু দিয়ক, আপোনালোকৰ কথাই আমাক ভোক গৈছিলে। ব'ল। আজি কিন্তু বিৰাট লাজ পাইছে আকৌ দেই ইহঁতে। বা মিছেছ শইকীয়া, আপোনালোকক কিন্তু মানিব লাগিব দেই। আপোনালোক সঁচাকৈ বৰ আচৰিত টাইপৰ মানুহ পায়। ইমান বাৰু সৰু ল'ৰা ছোৱালীকেইটা গিফ্টৰ কাৰণে তেনেকৈ কথা ক'ব পাৰেনে? নাপায় দেই, নাপায়। যি দেখিছোঁ আপোনাৰ ছোৱালীজনী আপোনাক দেখিয়ে এনেকুৱা হৈছে। বেয়া নাপাব, সঁচা কথাটো কৈছোঁ কিন্তু। আণ্টি, আপোনাৰ কিবা মায়ে কৈছে নেকি? এই তাহাঁতকে কৈছে? আপুনিও তাহাঁতিও কিহৰ কাৰণে কথা ক'ব লাগে? আৰু আপুনি মোৰ মা তেনেকৈ কথা কৈছে যে? মাজনী, আণ্টিয়ে যি কৈছে ঠিকেই কৈছে। পাপা, তুমি চুপ থাকা। এতিয়াই চৰি কোৱা তাহাঁতক। অথনিৰ পৰা তোমালোকৰ কথা শুনি আছোঁ মই। একো কোৱা নাই বুলি চল পাই গৈছা দিনক দিনে। হেৰা, তুমি নিজৰ ছোৱালীজনীক তেনেকৈ কথা কৈছা যে, তাকো লোকৰ কাৰণে। গম পোৱা নাই তাই যে আজি বাৰ্থডে? তুমিতো একদমেই চুপ থাকা। তোমাৰ কাৰণে তাই তেনেকুৱা হ'বলৈ পালে আজি মোৰ লাজ লাগিছে তোমাক মোৰ পত্নী বুলি ক'বলৈ। গম পাইছানে নাই তুমি? মনুকন চুনচুনি, তোমালোকক তাহাঁতৰ হৈ ময়ে চৰি কৈছোঁ। তোমালোকে একদম বেয়া নাপাবা, আৰু আপোনাকো চৰি কৈছোঁ। আজিৰ পৰা সিহঁতে আৰু এনেকুৱা কথা কেতিয়াও নকয়, মই গাত লৈছোঁ। পাপাই চবৰে আগতে মোকহে লাজ দিলে, নাকাটো মই কেক। দেখিলে লাবণ্যক আজি বাপেকে কিমান বেয়াকৈ গালি পাৰিলে। আমাৰ আগতে গালি পাৰিছে, তাই চাগে কিমান লাজ পাইছে আজি। দেখিলো মই এতিয়া ভালেই পাইছোঁ। তাই মোক কন্দুৱাইছে, দেখা নাই? সদায় যেতিয়া দেখিবি তেতিয়া অকল তাই লোকক কন্দুৱাতে থাকে। অকল যে তাই লাজ দিয়াতে থাকে। জানো পাই নিজকেনো কি বুলি ভাবে, গম নাপাওঁ আৰু দেই। খুব ভাল পাইছোঁ, দিবহে লাগে, আৰু অলপ দিব লাগিছিল। হয় দিয়া, লোকলে বুলি ভুল পটোতে তাই আজি নিজেই লাজ পালে। ভালেই হ'ল যি হ'ল বাৰু। পিছে চুনচুনি, তোমালোকে যে হাঁহিছা মোৰ সেইটো দেখি ভাল লাগিছে। নহ'লে যে অথনি তোমালোকে তাত কান্দি দিছিলা যে তুমি, বা মনটো যে মনুকন তুমিও যে মনটো বেয়া কৰি দিছিলা, মোৰ যে খুব বেয়া লাগিছিল জানানে তোমালোকলে। এতিয়া যে তোমালোকৰ মুখত হাঁহিটো দেখি মোৰ বিৰাট ভাল লাগিছে।